উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন হৈ আছে। ইতিমধ্যে মুকলি সভা আৰম্ভ হৈছে। আপোনালোকে চাইছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিক তাৰপিছত প্ৰফেচাৰ বুদ্ধিজীৱীসকল আহি আমাৰ এই মঞ্চত উপস্থিত হৈছে। তেখেতসকলৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলৰ পৰা আমি নিশ্চিতভাৱে আমি ভাষণ আমি শুনিম আৰু অনাগত দিনত আমি কেনেদৰে আগুৱাই যাম সেই বিষয়েও আমি চিন্তা চৰ্চা কৰিম। আপোনালোকে জানে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু নামৰ সংগঠনটো 2018 চনৰ 26 ডিচেম্বৰ তাৰিখে গুৱাহাটীত জন্ম হৈছিল বা গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল। তাৰপিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সংখ্যালঘু সম্প্ৰদায়ৰ যি ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ দাবীৰ স্বাৰ্থত বা অন্যায়ৰ বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে এই লাঞ্ছিত বঞ্চিত শোষিত জনগোষ্ঠী বা মুছলমানসকলৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ দাবীৰ হকে বলিষ্ঠভাৱে মাত মাতি আহিছে আৰু অন্যায়ৰ বিৰুদ্ধে আমি সদায় সংগ্ৰাম অবিৰতভাৱে আমি কৰি যাম। যিদৰে বিগত সময়ত ৰাইজৰ সহায় সহযোগ পাইছোঁ, অনাগত দিনতো আমি আৰু অধিক ৰাইজৰ সহায় সহযোগী পাম বুলি আমি আশাবাদী। চাওক, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত সকলো ধৰ্মৰ সম অধিকাৰ আমাৰ এই সংবিধানে প্ৰদান কৰিছে। যোৱা দুদিনত যি পৰিস্থিতি হৈ আছে, নলবাৰীত ইতিমধ্যে বজৰং দলে যিদৰে কাণ্ড কৰিলে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ভাইসকলৰ ওপৰত, গতিকে এয়া সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কথা। ভাৰতত গণতন্ত্ৰ বা সংবিধান যে মানে বিপদত আছে এই কথাটো স্পষ্টভাৱে বুজা যায়। বিজেপি চৰকাৰৰ শাসনত মানে কোনো ধৰ্মই যে ইয়াত মানে কোনো ধৰ্মই যে ছেফ নহয় বা নিৰাপদ নহয়, হিন্দুৰ বাহিৰে আন ধৰ্মক যে ইয়াত হেয় প্ৰতিপন্ন কৰা হয় সেই কথাটো কিন্তু বজৰং দলে মানে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে। গতিকে তেনেকুৱা মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ। ভাৰতবৰ্ষত বজৰং দলৰো যিখিনি অধিকাৰ আছে বা হিন্দুসকলৰ যিখিনি অধিকাৰ আছে, মুছলমান খ্ৰীষ্টান জৈন বুদ্ধ যিমান মানুহ আছে সকলোৰে সম অধিকাৰ আছে। গতিকে সকলোৰে অধিকাৰ, সকলোৰে যি সংবিধানে প্ৰদান কৰা যি অধিকাৰ সেই অধিকাৰটো পাব লাগিব। ইয়াত আমি দাবী জনাওঁ বা আমি এইটো বিশ্বাস কৰোঁ যে আমি সকলোৱে সম অধিকাৰ ভোগ কৰি আমি সকলোকে একেলগে লৈ আগুৱাই যদি যাব পাৰোঁ, তেতিয়াহে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এখন উচ্চ বা উন্নত দেশ হিচাপে বা শান্তিপ্ৰিয় দেশ হিচাপে পৰিগণিত হ'ব পাৰিব। অন্যথাই এনেকুৱা যদি হিংসা যদি সমাজত চলি থাকে কেতিয়াও দেশ আগুৱাই নাযায়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাব বিচাৰিছে, এয়া কেতিয়াও সফল নহ'ব। কাৰণ মুখ্যমন্ত্ৰীয়ে মানে একাংশ ব্যক্তিৰ ওপৰত মানে কুদৃষ্টিৰে চোৱা পৰিলক্ষিত হয় আৰু তেখেতৰ ছত্ৰছায়াতে হয়তো বজৰং দলে এনেকুৱা কাম কৰিবলৈ সাহস পাইছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ তেনেকুৱা মানসিকতাক। অনাগত দিনত যাতে অসমত কোনো ধৰ্মৰ নামত যাতে ৰাজনীতি নহয়, ধৰ্মৰ মাজত যাতে কোনো বিভাজন নহয়, সকলোৱে নিজৰ নিজৰ ধৰ্ম সঠিকভাৱে পালন কৰিব, ইয়াত যাতে কোনেও বাধা নিদিয়ে তাৰ কাৰণে সকলোলৈ আহ্বান জনাইছোঁ। বাংলাদেশত যি হিন্দুৰ ওপৰত আক্ৰমণ হৈছে তাকো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। পৃথিৱীত সকলো দেশতেই সংখ্যালঘুসকল কিয় নিৰ্যাতিত হয় এয়া হৈছে আমাৰ এক প্ৰশ্ন। কাৰণ সংখ্যালঘু মানুহক নিৰাপত্তা দিয়াৰ দায়িত্ব সংখ্যাগুৰুসকলৰ, তাতে হিন্দু মুছলিম নহয়। বাংলাদেশত যি হিন্দু ভাইৰ ওপৰত যি আক্ৰমণ হৈছে সঁচাকৈ বহুত বেয়া হৈছে। আৰু বাংলাদেশ চৰকাৰক আমি বাংলাদেশৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আমাৰ ভাৰত চৰকাৰক আমি দাবী জনাওঁ। আমাৰ ভাৰত চৰকাৰে বিহিত ব্যৱস্থা লওক, নহ'লে এই মানে ঘটনাক লৈ ভাৰতবৰ্ষত অশান্তি এটা হ'ব পাৰে। গতিকে বাংলাদেশক আমি সকীয়াই দিব বিচাৰোঁ, অনাগত দিনত যাতে ধৰ্মৰ নামত সিহঁতেও ৰাজনীতি নকৰে। ধৰ্মৰ নামত ৰাজনীতি আমি বিশ্বাস নকৰোঁ, ধৰ্মৰ নামত ৰাজনীতি আমি এইবিলাক বেয়া পাওঁ। গতিকে প্ৰতিজন মানুহে নিজৰ নিজৰ ধৰ্ম নিজে নিজে পালন কৰিব, ইয়াত কোনেও বাধা দিব নালাগে। বাংলাদেশক উচিত শিক্ষা দিব লাগে, এয়া আমি ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ। যিদৰে ভাৰতবৰ্ষত কোনো সংখ্যালঘু মানুহৰ ওপৰত আক্ৰমণ হ'লে আমি প্ৰতিবাদ জনাওঁ, ঠিক তেনেকৈ বাংলাদেশৰ ওপৰত যি আক্ৰমণ হৈছে তাকো আমি প্ৰতিবাদ জনাওঁ। ইতিমধ্যে আপোনালোকে হয়তো পৰিলক্ষিত কৰিছে বা চাইছে যে বাংলাদেশৰ যি হিন্দু ভাইৰ ওপৰত আক্ৰমণ হৈছিল তাৰ বিৰুদ্ধে আমাৰ বিভিন্ন জিলা সমিতিয়ে ইতিমধ্যে মানে প্ৰতিবাদ আমি কৰিছোঁ। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ। গতিকে আমি তাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু অনাগত দিনত অকল বাংলাদেশ বা অকল ভাৰতবৰ্ষ নহয়, বিশ্বৰ যিকোনো দেশতেই সংখ্যালঘুক নিৰ্যাতন কৰিব নালাগে। সংখ্যালঘুসকলক
নিরাপত্তা দিয়াৰ দায়িত্ব সংখ্যাগুৰুসকলৰ। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু আমি তামোলপুৰ জিলা সমিতিৰ উদ্যোগত সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এইবেলি গোৰেশ্বৰ ভোগপুৰত আমি ৩ নং ভোগপুৰত অনুষ্ঠিত কৰিছিলোঁ। আৰু আপোনালোকে জানে যে সকলোৱে যে আচলতে আমি নেমচুৰ যোৱা প্ৰায় ৬টা বছৰ খুব সুন্দৰভাৱে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে আগবাঢ়ি গৈ 7টা বছৰত আজি আমি ভৰি দিলোঁ। আমাৰ যি আজিৰ কাৰ্যসূচী আছিলে ২৬ তাৰিখৰ, আজিৰ কাৰ্যসূচীটো আছিলে ৰাতিপুৱা চাফাই অভিযানৰ পৰা যি পতাকা উত্তোলনৰ পৰা মুকলি সভালৈকে মুকলি সভা খুব সুন্দৰভাৱে চলি আছে। আৰু মুকলি সভাৰ যিসকল আমাৰ সন্মানীয় অতিথিসকল আহিছে, যিহেতু ছাত্ৰ ছাত্ৰী সম্পৰ্কে আমি এটা যিহেতু ছাত্ৰ সংগঠন, ছাত্ৰ ছাত্ৰী সম্পৰ্কে খুব সুন্দৰ তেখেতসকলে পৰামৰ্শ আগবঢ়াই আছে বা আগবঢ়াব বুলি আমি আশাবাদী আশা কৰিছোঁ। কিয়নো এই ভিতৰুৱা অঞ্চলত নেমচুৰ নিচিনা সংগঠন এটাক যি আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি এই অঞ্চলটোত যি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি ভাতৃত্ববোধ সৃষ্টি কৰাৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা, আচলতে এই প্ৰয়াস আৰু প্ৰচেষ্টাত আমাৰ কেন্দ্ৰীয় সমিতি, BTC কমিটি, বিভিন্ন জিলা সমিতি আৰু আৱ্যদনা সমিতিয়ে আমাক আৰু এই অঞ্চলৰ ৰাইজে সহায় সহযোগ কৰিছে। সকলোকে মই সংবাদ মাধ্যমৰ জৰিয়তে আচলতে সন্মান জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিয়নো এই অনুষ্ঠানটো বৰণীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিলোঁ, লোকে ৰূপায়ণ হৈছে। আৰু ঠিক 6 বজাৰ পিছত ইয়াতে হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ব। তাৰপিছত আমি আমাৰ ৰাতিৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছে আমাৰ বাবু বৰুৱা, প্ৰিয়ংকা কলিতাৰ গীতৰ শৰাই লৈ তেখেতসকলে আহিব। তো সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু অনুষ্ঠানটো আমি খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে উপভোগ কৰাৰ কাৰণে নেমচু BTC কমিটিৰ তৰফৰ পৰা তেখেতসকলক আহ্বান জনাইছোঁ।